সুপ্ৰভাত। আজি 17 বহাগ 1944 হক ইংৰাজী লেখেৰে 1 মে 2022 চন দেওবাৰ। আজিৰ দিনটোৰ বিশেষত্ব হৈছে আজি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস। 1897 চনত স্বামী বিবেকানন্দৰ ৰামকৃষ্ণ মিছন আজিৰ দিনটোতেই প্ৰতিষ্ঠা হৈছিল। 1923 চনত ভাৰতত প্ৰথম মে দিৱস আজিৰ দিনটোতেই পালন কৰা হৈছিল। 1960 চনত নতুন ৰাজ্য গুজৰাট আৰু মহাৰাষ্ট্ৰ গঠন হৈছিল আজিৰ এই দিনটোতে। 1972 চনত ভাৰতৰ সকলোবোৰ কয়লা খনিৰ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল আজিৰ দিনটোতে। আৰু 1919 চনত কণ্ঠশিল্পী মান্না দেৰ আজিৰ দিনটোতে জন্ম হৈছিল। দিনটো সকলোৰে শুভ হওক, সুখৰ হওক। ধন্যবাদ।